हेलो बंधुসকল আজি মই এই ভিডিওটোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ জাননী আৰু সেই গুৰুত্বপূৰ্ণ জাননীটো হৈছে যে মই আপোনালোকক আগতে এটা ভিডিও আপলোড কৰি জনাই দিছিলো যে বি ফাৰ্মৰ কাৰণে এডমিশন নোটিস ঘোষণা কৰিছে DME আৰু এই ভিডিওটোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আকৌ DME এটা নোটিস ঘোষণা কৰিছে আৰু সেই নোটিসটো হৈছে কাউন্সেলিং নোটিস ফৰ B.Pharm কোর্স। সো বন্ধুসকল আপোনালোকে যদি আবেদন কৰিছে এই B.Pharm কোর্সটোৰ কাৰণে তেনেহলে আপোনালোকৰ কাৰণে এই ভিডিওটো বহুত গুৰুত্বপূৰ্ণ ভিডিও আৰু আপোনালোকে সকলো বিষয় জানিব পাৰিব যে কোনে কোনে যাব পাৰিব কাউন্সেলিংত আৰু ক'ত যাব লাগিব কি কি ডকুমেন্টছ লগত লৈ যাব লাগিব সেই সকলো বিষয় জনাই দিবলৈ চেষ্টা কৰিম। সো বন্ধুসকল আপোনালোকে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে অতি গুৰুত্ব সহকাৰে চাই থাকক। মই আপোনালোকক গোটেই ডিটেইলছ জনাই দিম। ইয়াতে আমাক জনাই দিছে যে কাউন্সেলিং এণ্ড স্পট এডমিশন ফৰ নমিনেশ্যন ফৰ এডমিশন ইনটু 4 years ডিগ্ৰী ইন ফাৰ্মাচী অৰ্থাৎ B.Pharm কোর্স at the Regional Institute of Pharmaceutical Science and Technology আগরতলা for the session 2020 আৰু এই নোটিফিকেশনখনত কৈ দিছে যে ইয়াতে জনাই দিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে B.Pharm কোর্সটোৰ কাৰণে আবেদন কৰিছিল সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এতিয়া কাউন্সেলিং নোটিস ঘোষণা কৰিছে। সো আবেদন কৰা ছাত্ৰ ছাত্ৰীসকলে এতিয়া নিজৰ যিমানবোৰ এডুকেশনাল কোৱালিফিকেশনৰ ডকুমেন্টছ আছে সেইবোৰ অৰিজিনেল ডকুমেন্টছ লৈ কাউন্সেলিংত এটেন্ড হ'ব লাগিব আৰু নিজে ফিজিক্যালি এটেন্ড হ'ব লাগিব সেই কাউন্সেলিংত। ইয়াতে জনাই দিছে যে কাউন্সেলিং কেতিয়া হ'ব আৰু ক'ত যাব লাগিব এই কাউন্সেলিংৰ বাবে। ডেট অফ কাউন্সেলিং 25 September 2020 আৰু ইয়াতে ভেন্যু জনাই দিছে যে ক'ত যাব লাগিব সেই বিষয়েও জনাই দিছে। কিন্তু ইয়াৰ উপৰিও আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই দিছে যে কোনে কোনে যাব পাৰিব এই কাউন্সেলিংত। দি ক্যান্ডিডেট হু secure 74% mark and above in PCB and PCM in higher secondary examination should appear in the counseling। যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰীত PCB আৰু PCMত 75%ৰ ওপৰত মাৰ্ক পাইছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে কাউন্সেলিংত এটেন্ড হ'ব পাৰিব। আৰু ইয়াতে ভেন্যু জনাই দিছে অফিস অফ দি ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম Sixmile খানাপাৰা গুৱাহাটী 22 এইটো অফিসত আপোনালোকে যাব লাগিব কাউন্সেলিংৰ কাৰণে। আৰু ইয়াতে জনাই দিছে টাইম at 11 AM onward 11টা বজাত আপোনালোকে উপস্থিত হ'ব লাগিব DME অফিসত। কৈ দিছে যে কিছুমান ইম্পৰ্টেন্স 4টা অপশন দি দিছে আৰু এই 4টা অপশন বা 4টা পইণ্টত বহুত গুৰুত্বপূৰ্ণ কথা কৈছে আপোনালোকে বহুত কেয়ারফুল ভাবে চাই লব। দি ক্যান্ডিডেট শুড কাম প্রিপেয়ার ফর অন দি স্পট এডমিশন ইনটু দি said course at the same time date and venue for counseling along with the necessary original testimonials and selected candidates shall have to deposit all original documents at the time of admission and selected candidates shall have to report to the principal of Regional Institute of Pharmaceutical Science and Technology Agartala on before 30 September 2020. All candidates are requested to maintain strict social distancing, wearing of masks and during their presence in the directorate premises। ইয়াতে কেইটামান কথা যে কৈছে আপোনালোকে যেতিয়া কাউন্সেলিংৰ কাৰণে যাব আপোনালোকে এডমিশনৰ কাৰণে প্ৰিপেয়াৰ হৈ যাব লাগিব। অৰ্থাৎ যেতিয়া কাউন্সেলিংত সিলেক্টেড হৈ যাব সেই সকল ছাত্ৰ ছাত্ৰী বা ক্যান্ডিডেট গৰাকীক লগে লগে এডমিশন দি দিব আৰু এডমিশন দিয়াৰ লগে লগে আপোনালোকে নিজৰ যিমানবোৰ অৰিজিনেল এডুকেশনাল কোৱালিফিকেশনৰ ডকুমেন্টছ আছে গোটেইবোৰ ডকুমেন্টছ আপোনালোকে সাবমিট কৰিব লাগিব। ইয়াৰ উপৰিও আৰু এটা কথা কৈ দিছে যে আপোনালোকে যদি সিলেকশন হৈ যায় তেনেহলে 30 সেপ্টেম্বৰৰ আগতে আপোনালোকে সেই ৰিজিয়নেল ইনষ্টিটিউট অফ ফাৰ্মাকিউটিকেল সায়েন্স এণ্ড টেকনলজিৰ প্ৰিন্সিপাল গৰাকীক আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। আৰু ইয়াৰ ওপৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে যেতিয়া আপোনালোকে কাউন্সেলিংত এটেন্ড কৰিব তেতিয়া আপোনালোকে ষ্ট্ৰিক্টলি সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব যেতিয়া আপোনালোকে ডিৰেক্টৰেট অফিচৰ ভিতৰত থাকিব বা কাউন্সেলিংত থাকিব। তো বন্ধুসকল ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব, শেয়াৰ কৰিব। বাই বাই, জয় আই অসম, জয় হিন্দ।